हेलो কি খবৰ গাইজ ওয়েলকাম টু মাই ইউটিউব চেনেল আপোনালোকৰ আশা কৰোঁ আপোনালোকৰ সকলোৰে ভালেই থাকে বৰ্তমান মোৰো অলপ ভালেই আছে বাৰু তেওঁ প্ৰেক্টিছলৈ বুলি ওলাই আহিলোঁ এই মানে আপোনাৰ বিহু বুলি আৰু উপায় নাইকিয়া হৈছে আৰু প্ৰেক্টিছ কৰিবলগীয়া হৈছে যেহেতু কামাণ্ডো ইণ্টাৰভিউ পাই গ'লেহি ভকত এজনৰ কাৰণে ৰখি আছোঁ অহা নাই মোৰ লগৰে আৰু আহিব বিহু কেনেকুৱা চলিছে আপোনালোকৰ এটা ফিল্ডলৈ যাম ফিল্ডৰ লগৰবিলাকৰ লগত দৌৰা মজাটো অলপ বেলেগটো অকলে দৌৰিও ভাল নালাগে সেইকাৰণে প্ৰেক্টিছত ওলাই আহিছোঁ বিহু বৰ ভাল নহয় এইবাৰ মানে মোৰ ৰখি ৰখি পূৰা ভাগৰ লাগি গৈছেগৈ অহাই নাই অৱশেষত আহি ওলাইছেহি এইজন আমাৰ এইজন আহি ওলাইছেহি এতিয়া আমি ফিল্ডলৈ যাম বলক এয়া আমি ফিল্ডলৈ গৈ আছোঁ চাই থাকক আপোনালোকে এইজনৰ কাৰণে ৰখি ৰখি আহি পালেহি অলপ বিহু বতৰটো সাঁজ চাজ খাই অলপ নিচা ধৰিব পাৰে বলক চাই থাকক ভিডিঅ'টো এয়া অৱশেষত আহি আহি আমাৰ এজন বন্ধু আকৌ লগ হৈছেহি হাই কৈ দিয়া আহি ফিল্ডলৈ গোটেইকেইজন একেলগে লগ হৈ আৰু এতিয়া ৰানিং কৰিম চাই থাকিব আপোনালোকে চাই থাকক বিহু বতৰৰ কথাটো फाइनली আমি আহি আমাৰ শিমলুগুৰি ফিল্ড में उपस्थित हो गया हूँ एया আহি ফিল্ডত আহি পাই গৈছোঁ দেখিবলৈ পাইছে আপোনালোকে চাই থাকিব Don't wanna sleep in, cause I got so যাবলৈ গৈ আছোঁ জাপ মাৰিবলৈ চাই থাকক এয়া আমাৰ সেনাপতি এইটো আৰু এইটো সাগৰ এয়া জাপত গৈ আছোঁ এতিয়া আমি জাপৰ প্ৰেক্টিচ এয়া চাই লওক পাইছোঁ আৰু আজি প্ৰেক্টিছ কৰোঁতে অলপ ভৰি দুখ পালোঁ চাইকেল চলাব পৰা নাই তাকে ভৰিটো অলপ মালিচ চালিচ কৰি লওঁ আজি আমি আহিছোঁ মামাহঁতৰ ঘৰলৈ মামা এতিয়া পুখুৰী গাঁত বনাই যাব ভাস্কৰ মামাহঁতৰ ঘৰলৈ ব'লক দুষ্ট আমি গৈ আছোঁ দূৰ আছে সেইটো ভাস্কৰ মামাহঁতৰ ঘৰ সেইটো ভাস্কৰ মামাহঁতৰ ঘৰ মই আপোনালোকক জুম কৰি দেখাই দিছোঁ সেইটো যেন দেখিছে সেই পকাকে ঘৰটো সেইটো দেই আপোনালোক বিহু শুভেচ্ছা থাকিলে দেই মই ফোন কেমেৰা দি কম এতিয়া দেই বিহু শুভেচ্ছা থাকিলে দেই আপোনালোক ভালকৈ কৈ দিয়া বিহু শুভেচ্ছা থাকিলে তোমাৰ নামটো কৈ দিয়া মোৰ নাম শ্ৰী ৰাজীৱ দত্ত এতিয়া আমি ক'লৈ আহি আছোঁ আমি ভাস্কৰ মামাহঁতৰ ঘৰলৈ আহি আছোঁ তাত কি কৰিম মই মাধ্যমে গা ধুব কৈ দিয়া আকৌ গা ধুব পুখুৰীত মই চাম হাই দোস্ত আছে আমি আহিছোঁ ভাস্কৰ মামাহঁতৰ ঘৰলৈ মই মামাৰ ঘৰলৈ আহিছিলোঁ তাৰপৰা সেই অকণমান কথা চথা পাতিলোঁ তাৰপৰা পাতি আমি এতিয়া ভাস্কৰ মামাহঁতৰ চাহ তাহ খাম চাহ তাহ খাই একদম পূৰা এতিয়া গা চা ধুম পূৰা ফূৰ্তি কৰিম মানে ভিডিঅ' কৰিব আৰু মোৰ ভাগৰ ব্লগটো লাইক কমেণ্ট শ্বেয়াৰ চব কৰি দিব দেই সাবস্ক্ৰাইব কৰি দিব আকৌ চেনেলটো এই পুখুৰীটো নহয় নেকি দেই এই পুখুৰীটো এইটো কথা কৈছোঁ মই বোলো সেই পুখুৰীটো নেকি মানে দুটা পুখুৰী আছে মই ভাবিলোঁ সিটো পুখুৰীত সাঁতুৰিব নেকি সেইকাৰণে চাম দেই আমি দোস্ত মানে প্ৰথমবাৰ ভাইটি মামা সাঁতুৰিম বুলি মোক নাই
ইয়াত ডাবলিং কৰিম পুৰা সাঁতুৰিম চাই থাকিব চাব দেই আৰু লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব কাহিনীটো কেনেকৈ আছিলে তেনেকুৱা যা এতিয়া সেইটো পুখুৰী এয়া মামী আহি আছে তুমি অকণ আঁতৰলৈ গ'লা মোবাইলটো পানীত পৰি যাব এতিয়া মই গামোচাখন পিন্ধি ল'ম সেইটো পাবা সেইকাৰণে বচাই আছে সেইটো মই জংকৈ দেখাই দিছোঁ জংকৈ দেখাই দিছোঁ সেইটো এতিয়া ভিডিঅ'টো ৰখাই দিওঁ দেই এতিয়া আমি গা ধুম আমি এতিয়া গা ধুম তুমি মোবাইলটো চাই থাকিবা কিবা এটা কৈ দিয়া কি ক'ম আৰু বিহু গান এটাই গাই দিয়া এইবেলি বিহু বাদে মাই দে গৈছে তাত লৈ যামগে নেকি ক'ত লাম কোৱা মাৰ ওচৰত তোমাৰ ওচৰত মুচলা লৈ আহে এতিয়া ফটোৱা দেই ভূতৰ নিচিনা নাজানে আগৰ বাৰটো কোৱা নে কেনেকুৱা কৈছিলে আকৌ বাৰ নেকি এইটো ভাইটি মামা কেনেকুৱা লাগিছে চফা হৈ গ'লো পুৰা এক্সাইটেড মানে মোৰ পুৰা ভাল লাগিছে আৰু মানে মোৰ বহুত ভাল লাগিছে মোৰ মানে আজি বহুত মনোৰঞ্জন লাগিছে মানে মই ক'লোঁ মানে মই মাজতে গৈ আছিলোঁ ক'ৰবালৈ তাৰপৰা পাপা মানে মই লগৰ এটাৰ লগত চাইকেল মাৰি মামাৰ ঘৰলৈ আহিছিলোঁ তাৰপৰা আহি ভাইটি মামাৰ মাজতে লগ পালোঁ ভাইটি মামাই ক'লে এই ব'লা গা ধুংগে মই তোমাক মা বাবাই কৈছিলে যেন এই তুমি সেই চাবা মই গা ধুম বুলি মানে মই এতিয়া দুদিনমান থাকিম আৰু মানে ইয়াত